মুর্দাবাদ মুর্দাবাদ আসমল ডাঙরিয়া মুর্দাবাদ 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 আসমলৰ ভোট নাই দিন 4 দিন আগতে মাইকিং চলি আছে যে তেহঁতো আপোনাৰ নিজৰ ঘৰটো ভাঙি লোৱা আমি ইয়াত এটা সোলার ডাঙৰ প্ৰাইভেট সোলার কোম্পানী খুলিবলৈ গৈ আছে এই মাটিটো চৰকাৰৰ মাটি ৰাইজসকলে মানি লৈছে যে এইটো চৰকাৰৰ মাটি চৰকাৰে যি কৰা সেইটো কৰিব পাৰে কিন্তু ইয়াৰ মাজতে তেখেতসকলে এটা কথা কৈ আছে চৰকাৰে মানে কিবা অৰ্ডাৰ দিছে ঘৰ বাৰী ভাঙিবলৈ এতিয়া তেখেতসকলে কৈছে ৰাইজসকলে কৈছে 500-600 পৰিবাৰ একেবাৰে ডিসপ্লেস হ'ব এইটো সাধাৰণ কথা নহয় কিন্তু এতিয়া সরকার যেতিয়া আমি সরকারের কথা কখার সরকার বিজেপি সরকার হিমন্ত বিশ্ব শর্মা সরকার আর খাই আছে বিজেপির লগত আমার আসমল ডাঙরিয়া আমার ইউডিএফ সরকার কিবা পার্টিয়ে বিজেপি সমর্থন দিছে সদায় আসমল ডাঙরিয়া হিমন্ত লগত উঠা বহা করে চাই পানি খায় আর সদায় হিমন্ত ডাঙরিয়া ভাল মানুহ কয় বিজেপি ভাল মানুহ কয় চাওক আজি গোটেই অঞ্চলের মানুষগুলা কোনোবা এমএলএ যদি ভোট দিছা ওই শামসুল হুদা ইউডিএফ এমএলএ ভোট দিছা কোনোবা এমপিক যদি ভোট দিছা এই আমার আসমল ডাঙরিয়া আমার চাচা ধর্মগুরু চাচাকে ভোট দি আছে এতিয়া এই বিপদৰ সময় কত হাহাকাৰ আচৰিত কথা নহয় এটা 500-600 পৰিবাৰটো একেবাৰে ঘৰ ভাঙাচোৰা হ'বলৈ গৈ আছে 3 দিন খালি নোটিছ দিছে 3 দিনত কোন খাৰ ঘৰ ভাঙাব কোন কামলা আহিব খাই উঠাব এইটো একেবাৰে অধৰ্ম একে মানৱিতা জ্ঞান নাথাকা হৈছে তেখেতসকলে এটলিষ্ট তেখেতসকলে মানি লৈছে যে এইটো চৰকাৰৰ মাটি আমাক কিন্তু টাইম লাগে ঘৰ বাৰী ভাঙাবলৈ ৰিএৰেঞ্জ কৰিবলৈ আমাক সময় লাগে সেইকাৰণে মই আজি যে লোকেল গাৰ্জেন হিচাপে আমি আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এজন সাধাৰণ সম্পাদক হৈ এই হিচাপে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে তেখেতসকলক অলপ টাইম দিয়ক যাতে এই টাইম ফ্ৰেমত নিজৰ ঘৰটো ডিসপ্লেস কৰিব পাৰে এইটো কথা আৰু এটা কথাটো দুখৰ কথাটো হ'ল যে আসমল ডাঙরিয়া এতিয়ালৈকে ইয়াত অহা নাই ৰাইজৰ ৰাজা ঘূৰিবলৈ অহা নাই কি হৈছে কি হোৱা নাই খবৰ লোৱা নাই শামসুল হুদা বোলে গুৱাহাটীত পলাই গৈছে এইটো শামসুল হুদাক ভোট দিছা আসমল ডাঙরিয়া কোনোবা মানুহ যদি ভোট দিব এই অঞ্চলৰ মানুহবোলা একেবাৰে আসমল ডাঙরিয়া ভগৱান আল্লাহ নিচিনা মানে নেক্সট টু আল্লাহ সঁচা এই যে চাওক এতিয়া ৰাইজসকল কি কৰিব এতিয়া খবৰ লোৱা নাই একোৱেই লোৱা নাই 50 বছৰত বিছে তেখেতসকলে বহবাস কৰি আছে 80 বছৰ হৈছে কাৰোবা হয় ঠিকই আছে এতিয়া ইয়াৰ পৰা উঠাব আৰু বেলেগ চৰকাৰৰ মাটিত মানুহ বহবাস কৰিবলৈ দিব এইটো চৰকাৰৰ মাটি এইটো চৰকাৰ যি মানুহসকলে বসবাস কৰি সবে চৰকাৰৰ মাটি এতিয়া মানুহৰ জীৱনটো ডাঙৰ না কোম্পানীটো ডাঙৰ আৰু এইটো চৰকাৰৰ কিবা একটা কারেন্ট কোম্পানী নহয় এইটো প্ৰাইভেট কোম্পানী সোলার কোম্পানী হে এই গতিকে মই খুব দুখ পাইছে মই মণ্ডল এদিন আহিলে আহি পেলাই জোখা মেলা কৰি আছে মই আমাৰ ঘৰটো পেলালে প্ৰথমত আমাৰ ঘৰটো পেলাই দিলে মই আকৌ ক'লোঁ আমি ইয়াত জন্মস্থান জেগা হয় আমাৰ বহুত কষ্ট কৰি আমি এইবিলাক ঘৰ বাৰী বনাইছোঁ আৰু আমাৰ ইমানখিনি মাটি আছে 19 বিঘা মাটি আমাৰ তাৰপিছত আমাৰ এই চালনী বাগান আছে পুখুৰী চুখুৰী সব আছে তাৰপিছত আমি উচ্চাত হ'বলৈ আমি ইয়াৰ পৰা উচ্চাত নহওঁ আমি ইয়াতে থাকিম আমাৰ ঘৰ বচাই দিয়ক মণ্ডলক ক'লোঁ তাৰপিছত মণ্ডলে পাৱাৰ কাটি পেলাই খুঁটা পুতি দিলে তাৰমানে তোৰ ঘৰ বোলে বচাই দিলোঁ তহঁতৰ এইখন গাঁও বচাই দিলোঁ এনেকৈ কৈ বচাই দিলে তাৰপিছত বচোৱাৰ পিছত তাৰপিছত নেক্সট বাৰ মণ্ডল আহি পেলাই আমাৰ ঘৰটো মেপৰ ভিতৰত পেলাই থৈ গুচি গ'ল তাৰপিছত এতিয়া আশা দিছে কি আমাক বোলে আধা বিঘা কৰি মাটি ফাইনেল কৰি দিব এতিয়া এইটো খবৰ নাই এতিয়া আমাক খাল বিল পুখুৰী এইবিলাক দেখাই আছে মাটিবিলাক মাটিটো চৰকাৰৰ হয় আমি 50 বছৰ হ'ল বসবাস কৰি খাই আছোঁ